যোৱা দুদিনৰ আগতে বিগ নিউজ নৰ্থ ইষ্টৰ ফেচবুক পেজত এই পোষ্টটো শ্বেয়াৰ কৰা হৈছিল পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰাইজৰ মতামত বহুসংখ্যক লোকে কমেণ্ট যোগে তেওঁলোকৰ মতামত আগবঢ়াইছে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মতামত আগবঢ়োৱাৰ বাবে সকলোৰে কমেণ্টসমূহ পঢ়ি শুনোৱাৰ সম্ভৱপৰ নহয় তাৰ বাবে স্ক্ৰীনত যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ মই প্ৰাঞ্জিত আৰু আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেললৈ আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ মৃদুল দত্তই লিখিছে অখিল গগৈ তেওঁ অখিল গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে পবিত্ৰ বৰাই লিখিছে লুৰিন সুমনা দাসে লিখিছে সৰ্বানন্দ সোণোৱাল দিলীপ তালুকদাৰ তেওঁ লিখিছে হিমন্ত বিশ্ব শৰ্মা ৰাতুল গগৈ তেওঁ লিখিছে অখিল গগৈ স্বপ্না চৰকাৰ তেওঁ লিখিছে হিমন্ত বিশ্ব শৰ্মা সদম নিতাই লিখিছে গৌৰৱজী প্ৰকাশ বৰগোহাঁই তেওঁ লিখিছে লুৰিন মুনিন শৰ্মাই লিখিছে হিমন্ত বিশ্ব শৰ্মা বিশ্বজ্যোতি দাস তেওঁ লিখিছে হিমন্ত বিশ্ব শৰ্মা আৰু মহম্মদ ফাজিৰ হুছেইন তেওঁ লিখিছে AJP মন্টু শইকীয়া লিখিছে গৌৰৱ গগৈ হিমন্ত দাস তেওঁ লিখিছে হিমন্ত বিশ্ব তিলক বৰা তেওঁ লিখিছে হিমন্ত মামা মৃদুল কলিতা অখিল গগৈ মুনীন্দ্ৰ কুমাৰ ভূঞা 1 নম্বৰ লুৰিন অখিল 2 নম্বৰ সৰ্বানন্দ বিজেপি নহয় অন্য দলত থাকিব লাগিব শ্ৰী মুকুল ৰয় গুৱাহাটী তেওঁ লিখিছে অখিল গগৈ ৰচি ইছলাম গৌৰৱ গগৈ অতুল দুৱাৰা লুৰিন জ্যোতি গগৈ শিৱশংকৰ কুলি AJP জিন্দাবাদ লুৰিন জ্যোতি গগৈ দাদা উইল বি এ ফিউচাৰ অফ আছাম ডেভেলপমেণ্ট ৰাহুল শইকীয়া গৌৰৱ গগৈ বি কলিতা অখিল বা লুৰিন এজন হ'লেই হ'ল পাৰ্থপ্ৰতিম লুৰিন জ্যোতি গগৈ হাবিবুৰ ৰহমানে লিখিছে লুৰিন হিতেশ দাস তেওঁ লিখিছে লুৰিন দাস সঞ্জীৱ তেওঁ লিখিছে AIUDF জিন্দাবাদ ইমৰান খণ্ডিকাৰ তেওঁ লিখিছে গৌৰৱ গগৈ CM লুৰিন মেবি ডিপুটি CM বিকাশ নাথে লিখিছে হিমন্ত ছাৰ নাৰায়ণ ডেকা তেওঁ লিখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নয়নমণি ডেকা দাস হিমন্ত বিশ্ব শৰ্মা বাবু টিয়াৰ হিমন্ত বিশ্ব শৰ্মা সুৱৰাজ পাটাৰ সৰ্বানন্দ বিটু শইকীয়া এল গগৈ ৰাহুল শইকীয়া তেওঁ লিখিছে গৌৰৱ গগৈ বি কলিতা অখিল বা লুৰিন এজন হ'লেই হ'ল ৰাণা ফুকনে লিখিছে সৰ্বে আৰু কলান্ত এই ডলাৰ বগৰী কেইটাৰ বাহিৰে মই কোনোবা হ'লেও বেয়া নাপাওঁ যদি মুখ্যমন্ত্ৰীৰ কাৰণে ভোট দিব বাকী কেইজনৰ ভিতৰত অখিল গগৈক দিম আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ চাই থাকিব